সব জ্বলি কেনে জকাবিলাকে ইয়াত আছেগৈ সকলো ইয়াতো জুই লাগি গৈছিলে সেইটো সময়ত এতিয়াতো সো হেল্ল' গাইজ আজি এটা বিশেষ জেগাত আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে আৰু এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এইটো ভিডিঅ'টো মানে এটা মানে জুচিলা ভিডিঅ' নহয় একচুৱেলি এতিয়া আপোনাৰ ইভিনিং 12:30 হৈছে গুড ইভিনিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অপূৰ্বাছ লাইভ মই বৰ্তমান উপস্থিত আছোঁ বাগজানৰ ক'ত কি কেনেকুৱা পৰিস্থিতিত চলি আছে মই সকলো দেখাম আজি আপোনালোকক আৰু ইয়াত বহুত চিঞৰি কথা ক'বলগীয়া হৈছে যিহেতু আপোনালোকে শুনিছে ইয়াৰ আৱাজটো গেছ যেতিয়া ওলাই আছে গেছৰ আৱাজটো আপোনালোকে শুনি আছে বহুত জোৰে আৱাজ ওলাই আছে আপোনালোকে দেখিছে কেনেকুৱা জুলি পুৰি চব খতম হৈ গৈছে এখন বাৰী হৈছিলে এইবিলাক চাহপাত গছ এইবিলাক তামোল গছ সকলো ইয়াতো জুই লাগি গৈছিলে সেইটো সময়ত এতিয়াতো এইখিনি নাই চব বাৰী বাগান চাগান সকলো জুই ভস্ম পূৰা খতম আমি মানে একচুৱেলি এইটো গাঁওখনৰ মানে মানুহৰ বাৰীৰ ভিতৰদি আহি আছোঁ তো এইবিলাক দেখিছে ঘৰ চব ইয়াত মানুহ এতিয়া থকা নাই সকলো মানুহ ইয়াৰ পৰা গুচি গৈছে যিহেতু ইয়াত থাকিব পৰা অৱস্থা নহয় যিহেতু মানুহ দুনুহ সকলোৱে ঘৰ বাৰী এৰি কেনে সকলোৱে মানে এটা শিবিৰত আছেগৈ ইয়াৰে গাঁৱতে এটা শিবিৰত আৰু DC অফিচৰ সন্মুখত শিবিৰত আছেগৈ যিহেতু ইয়াত থাকিব পৰা অৱস্থা নাই এইবোৰ ঘৰ দেখিছে আপোনালোকে সকলো ইয়াত এনেকুৱা এটা পৰিস্থিতি আপোনালোকে আৱাজটো শুনি কেনে হয়তো গম পাইছে কিমান ডাঙৰকৈ এটা ডেঞ্জাৰাছ আৱাজ তো মই আপোনালোকে একেবাৰে ওচৰৰ পৰা দেখাম বুলি আহিছোঁ আজি সাংঘাতিক গৰম এনেকুৱা অভাৰ গৰম মানে আপোনালোকে কি ক'ম আৰু এখন বাৰীৰ মাজত মই এতিয়া বৰ্তমান আছোঁ তো বাৰী বুলিবলৈ ইয়াত অকল মানে জকাবিলাক আছেগৈ চব জ্বলি কেনে জকাবিলাকে ইয়াত আছেগৈ বহুত জোৰকৈ চিঞৰি কথাবিলাক ক'বলগীয়া হৈছে যিহেতু বহুত আৱাজ দি আছে আৰু এইফালে পাছফালে দেখিছে ইয়াতে জুই জ্বলি আছে তো এতিয়াও জুই লাগি আছে খন্তেক সময়ৰ কাৰণে কেতিয়াবা নুমাই জুই কোৱা তথাপিও মানে আকৌ লগে জুইটো লাগি যায় সম্পূৰ্ণৰূপে এতিয়ালৈকে জুই কোৱা নুমাব পৰা নাই জুই কোৱা দেখিছেনে কিমান ডাঙৰকৈ জ্বলি আছে ইয়াত মানে চাৰিওফালে হেৰি মাৰি থৈছে পানী মাৰি আছে গতিকে কেতিয়াবা জুই কোৱা পাতল হৈ যায় গতিকে পাতল হৈ গ'লে মানে দিনৰ সূৰ্যৰ পোহৰত ভালকৈ কেতিয়াবা দেখা পোৱা নাযায় কিমান ওপৰলৈকে জ্বলিছে চব আৰু ইয়াত মানে যিটো আৱাজ হৈ আছে এই আৱাজৰ কথা কি ক'ম মানে ইমান ডেঞ্জাৰাছ আৱাজ মানে মূৰত ধৰি যায়গৈ মূৰো বিষাই যায়গৈ মই মানে ভয় খাই যাব মানুহে আৰু মোক দেখি কেনে আপোনালোকে ধৰিব পাৰিছে না গম নাপাওঁ কিমান গৰম হৈছে মানে মই পূৰা ঘামি অৱস্থা বেয়া একেবাৰে মই জুই কোৱা ওচৰত আহিলোঁ ইয়াত মানে হেৰি দিয়া আছে এইটো ফেঞ্চিং মাৰি থৈছে তাত যিহেতু কাম লাগি আছে গতিকে তাৰ ভিতৰত মই এতিয়া সোমাব দিয়া নাই সেইকাৰণে তাৰ ভিতৰত সোমাব নোৱাৰোঁ কিন্তু একেবাৰে মানে সেইটো জুই শিখাটোৰ একেবাৰে ওচৰত আছোঁ ইয়াতকৈ আৰু মানে ওচৰত যাব নোৱাৰি চাৰিওফালে বাউণ্ডেৰী মাৰি দিছে মানে এইটো মানে এটা সাংঘাতিক চিটুৱেশ্যন মানে ডেঞ্জাৰাছ চিটুৱেশ্যন আপোনালোকে ভাবিব নোৱাৰে চিটুৱেশ্যন এইটো পূৰা গৰম হৈ গ'ল তো ইয়াত আৰু থাকিব নোৱাৰি বেছি দেৰি একেবাৰে বাহিৰত যাওঁ এইখন হৈছে মাগুৰ বিল বাগজানৰ গাঁৱৰ ভিতৰৰ অংশ এইটো ইয়াত এতিয়া মানে য'ত মাছ কাছ থাকিব লাগে তাত এতিয়া তেল বিৰিঙি আছে ওপৰত আপোনালোকে ধৰিব পাৰিছে নাই মই গম নাপাওঁ তেল বিৰিঙি আছে পূৰা বিলখনত এণ্ড বৰ্তমান আমি গৈ আছোঁ গাঁওবাসী থকা শিবিৰলৈ তাত কেনেকুৱা কি পৰিস্থিতি সেইটো অলপ চাব এখন এতিয়া বাগজান উচ্চ ইংৰাজী বিদ্যালয় তো ইয়াত বাগজানৰ বহুত মানুহখিনি ইয়াতে শিবিৰ পাতি কেনে আছে ইয়াত স্কুলৰ ৰুমে ইয়াত থাকিবলগীয়া হৈছে চিকিৎসকো আছে কিছুমান খালি আমাৰ এইটো নুনুমাইছে কি হৈছে সমস্যা ঘৰত থাকিব পৰা নাই সেইটোৱে চিন্তা হৈছে সঁচাকৈ মানে বহুত দুখ লগা পৰিস্থিতি মানে নিজৰ সকলো থকাৰ পিছতো মানে এতিয়া এনেদৰে স্কুলৰ ৰুমত থাকিবলগীয়া হৈছে তাতে আকৌ ঘৰৰ হাঁহ কুকুৰা গৰু ছাগলী এইবোৰতো কোনো ঠান ঠিকে নাই তো মানে বহুত মানে দুখ লগা আৰু কি ক'ম আৰু সকলো থকা খোৱা মেলা চ' সকলো গাঁওখনৰ কেনেকুৱা পৰিস্থিতি চ' সকলোখিনি পাবলৈ ক'ব বাগজান কাণ্ডই 100 দিনত ভৰি দিলেহি আজিও বাগজানৰ যি অগ্নিকাণ্ড সেই অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষই সক্ষম হোৱা নাই ইয়াত আচলতে বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰথম কথা উন্নত মানৰ চিকিৎসা আজিৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা নাই তাৰপিছতে
স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে শাৰীৰিক মানসিক দিশত বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছে। কাৰোবাৰ শ্ৰৱণ শক্তি কমি গৈছে, কাৰোবাৰ কোনোবাই দৃষ্টিহীনতাত ভুগিছে, কাৰোবাৰ খা সঁজুলি শহু ইত্যাদি বহু ধৰণৰ তেনেকুৱা শাৰীৰিক ৰোগে দেখা দিছে। তাৰপিছত আৰু যথেষ্টখিনি মানসিকভাৱেও মানুহে ভাগি পৰিবলগীয়া হৈছে, তেনেকুৱা এটা পৰিলক্ষিত হৈছে। হয়, সঁচাকৈ মানে 2020 চনতে খাই দিছে মানুহক। মানে কোন ফালৰ পৰা শান্তি, মানে এফালে না কৰোণাৰ পৰা, না এফালে বানপানী, না এফালে আকৌ জুই, মানে একো ফালৰ পৰা মানে শান্তি নাই। সেইবোৰে বাথৰুম বনাই দিছে তেওঁলোকৰ কাৰণে, কিন্তু ইমান অস্থায়ীভাৱে বনাইছে, চ' ইমান সুবিধাজনক নহয়। চ' এনেকুৱা এটা পৰিস্থিতি আজি বাগজানবাসীয়ে মানে ফেচ কৰিবলগীয়া হৈছে। চ' এয়াই আছিল বাগজানৰ পৰিস্থিতি। এণ্ড সোনকালে জুইকুৰা নুমাওক আৰু পূৰ্বৰ বাগজান ঘূৰি আহক, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। এইটো এটা আশ্ৰয় শিবিৰ, DC অফিচৰ সন্মুখত তেওঁলোকে এনেদৰে তম্বু তৰি কিনে দিন ৰাতি কটাইছে। ইমানখিনি হ'ল, এয়াই যথেষ্ট। আৰু যাতে দুখ নিদিয়ে আৰু অতি সোনকালে যাতে ভাল হৈ কিনে আকৌ পূৰ্বৰ সুখবোৰ যেন ঘূৰি আহে, তাৰে কামনা কৰিছোঁ। এণ্ড মোৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা হ'লেও অলপ জানিব পাৰিছে, দেখিব পাৰিছে, দেন ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এণ্ড বেল আইকনটো ক্লিক কৰি কিনে অল কৰি দিব।